Hey dosto, good morning. আজি ৰাতিপুৱাই মই ব্লগটো বনাইছোঁ। চ' মই আজি ৰেচিপি বনাম, আপোনালোকক দেখাম আৰু কেনেকৈ বনাওঁ, কি কৰোঁ আৰু কি বনাওঁ চ' দেখাই দিম আপোনালোকক। সকলোৱে ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব। আজি লৈছোঁ মই ৰেচিপিটোত ফাৰ্ষ্ট টাইম মোৰ ৰেচিপি হ'ব পনীৰ লৈছোঁ আৰু ফাইনেলি এইফালে বিলাহী কাটি ল'লোঁ আৰু এইফালে পিঁয়াজ কাটি ল'লোঁ আৰু এইফালে মছলা লৈ লৈছোঁ। ফাৰ্ষ্ট টাইম ৰেচিপি বনাম যে সেইবাবে কেনেকুৱা হয় চব সকলোৱে কমেণ্ট কৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই দিব আৰু যোনে মোৰ নতুনকৈ ইউটিউব চেনেল চাইছে ছাবস্ক্ৰাইব কৰি দিব। আহকচোন মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, সকলোৱে চাই যাব স্কিপ নকৰাকৈ। ফাইনেলি মই এতিয়া তেল দি লৈছোঁ আৰু তেলখিনি এতিয়া অলপ সময় দিয়ক আৰু মই পনীৰখিনি অলপ ভাজি লওঁ, তাৰপিছত আকৌ ভাজিব লাগিব। ফাইনেলি মই দি লৈছোঁ পনীৰখিনি আৰু এতিয়া মই লৰাই দিছোঁ। দেখিবলৈ যিমান সহজ লাগিছিল এতিয়া তাকোহে দেখিছোঁ। চব চাই থাকিব। আৰু আলু চালু কাটি ল'লোঁ, বিলাহী চিলাহী পিঁয়াজ আৰু নহৰু মই ইয়াত পিচি থৈ দিছোঁ। ফাইনেলি আজি ৰেচিপিটো মোৰ ধামাকা হ'ব, সকলোৱে চাব ৰেচিপি। ফাইনেলি এতিয়া আমাৰ নমাবলৈ হৈ গ'ল। আপুনি এইখিনি কি বনাইছে? ৰেচিপি আদি হৈছে ৰং গৈছে। কি হ'ল?
ফাইনেলি মই গৰম পানী কৰি ল'লোঁ আৰু এতিয়া মই পানী দি দিওঁ। পানী দি দিলোঁ। অলপ পানী চেনি গ্ৰেভি টাইপৰ